আহি পালো তিনালি। এইটো পাহাৰৰ মাজত যিটো দেখা পাই আছে পাহাৰটো, তাৰ পৰাই মেঘালয়। এয়া কৃষ্ণাই নদী। এইটো গাড়ীটো চাওক, ইয়াৰ জনান পিক আপ আছিল। গুড মৰ্নিং গাইজ, চাই আছে আপোনালোকে ধুনীয়াকৈ মোৰ অনুষ্কুচ ব্লগ চাই থাকিব। আৰু যদি নতুনকৈ আহিছে চেনেলটোত তেনেকৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ, যিহেতু বৰষুণ বতৰ। চাওক, মই আছে নদীৰ পানীত চাবৰ কাৰণে গৈ আছোঁ। আপোনালোকক নদী এখন দেখাওঁ। আৰু বহুত দিন হ'ল 2 মাহ ধৰি ভিডিঅ' দিব পৰা নাই, যিহেতু মোৰ অৱস্থা বেয়া। আৰু মই পাৰিলে এইদিনা এক্সিডেণ্ট হোৱা ভিডিঅ'খিনিও দেখাম আপোনালোকক সেইটো ভিডিঅ'তে, গতিকে চাই থাকিব। এতিয়া আহি পালোঁ তিনালি। কোনোবাই চেকা পাতি থৈ দিছে ইয়াত, আৰু জাল। এইটো হ'ল নদী যোৱা মেইন ৰাস্তা। আৰু মেইন ৰাস্তাৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে, একেবাৰে বেয়া হৈ আছে। যাম কেনেকৈ, মেইন ৰাস্তাৰ অৱস্থা বেয়া, বোকা একদম। ওচৰত আৰু এইবাৰ একদম বোকা পানী খুচি যাব লাগিব, উপায় নাই। আৰু ফাইনেলি মই ক'ত আহি পালোঁ আপোনালোকক দেখাই আছোঁ। এয়া নদী কিনাৰত আহি পালোঁ। আৰু সঁচাকৈ নদীৰ পানীটো বাঢ়িছে। নদীৰ পানীটোৱে চাবলৈ আহিছিলোঁ একচুৱেলি, কিমাননো বাঢ়িছে। অলপমান নদীৰ পানী বাঢ়িছে। আৰু এইটো পাহাৰৰ মাজত যিটো দেখা পাই আছে পাহাৰটো, তাৰ পৰাই মেঘালয়। গতিকে এই মেঘালয়ৰ পানী যদি আহে আৰু বেছিকৈ মানে 2টামান ডেম বনোৱা আছে, সেইটো এৰি দিলে আমাৰ নদীখন বাঢ়ি যোৱা সম্ভৱ আছে আজি, যিহেতু আৰু বৰষুণো দি আছে, চিপচিপীয়া বৰষুণ। আৰু যিহেতু মোৰ এই নাকৰ অৱস্থাটো চাওক আপোনালোকে কেনেকুৱা হৈ আছে। মানে সেইদিনা এক্সিডেণ্ট হৈছিলোঁ, এক্সিডেণ্ট হৈ গৈছিল হঠাৎ মংগলদৈত নোপোৱাতে, যিটো NRL ধাবা আছে সেইখিনি ঠাইত মোৰ এক্সিডেণ্ট হৈছে। আৰু এক্সিডেণ্টটোত মোৰ কোনো দুখে নাই। এটা 12 চকা স্কুলৰ পৰা আহি খুন্দিয়াই দিছে। সেইটো ভিডিঅ' আপোনালোকক এইটো ভিডিঅ'ত দেখাই দিম, আৰু আপোনালোকে চাই কেনে ক'ব। মানে আগতে এক্সিডেণ্ট হৈ পেলাই তাত জাম হৈ আছিলে, গাড়ী জাম হৈ থকাৰ কাৰণে আমি লাইনত আছিলোঁ। আমি বুলি কৈছোঁ, গোটেই গাড়ী লাইনত আছিল। তেতিয়া সেই পিছৰ গাড়ীখন আহি কিনে এনেকুৱা খুন্দা মাৰি দিলে, মই আগৰটো গাড়ীটোত গৈ খুন্দা মাৰি দিলোঁ। উপায় নাই ন, কি কৰিম আৰু, দিন বেয়া থাকিলে। নিজে ঠিককৈ চলিলেও এই মানে বেলেগ গাড়ী এটা আহি কিনে খুন্দাই দিলে, আৰু কি কৰিম। এইটো কাৰণে এইটো দাগীটো হৈ গ'ল। আৰু মই যোৱাকালি লাইভ আহোঁতেও কৈছিলোঁ যে অতি সোনকালে গিভৱে পাতিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। গিভৱেটো হ'ব নয়ছৰ স্মাৰ্ট ৱাচ। গতিকে আপোনালোকে সোনকালে 2K কৰি দিয়ক, মানে
বেছি নালাগে আৰু 300টা ছাবস্ক্ৰাইবাৰ লাগে গতিকে আপোনালোকে কৰি দিব অতি সোনকালে তেতিয়া 2K হৈ যাব আৰু গিভৱেটো মই অতি সোনকালে মানে দি দিম আপোনালোকে ভিতৰত কোনোবা এজনে পাই যাব গতিকে আপোনালোকে চাই থাকিব মোৰ অনুপোষ ব্লগ ধুনীয়াকৈ এইটো গাড়ীটো চাওক ইয়াত জেনান পিকআপ আছিল তাৰপিছত এইখন মোৰ গাড়ী এই পিছৰ গাড়ীটো আহি কেনে মাৰি দিলা এইটো পিছৰ গাড়ীটো মাৰি দিলা ইয়াত চাওক মই ইমান ব্ৰেক মাৰিছোঁ তথাপিও মই যাই আৰু আগত খুন্দা লাগি গ'ল আৰু এক্সিডেণ্ট হোৱাৰ পিছত মোৰ হ'ল এনেকুৱা অৱস্থা মুখত বেণ্ডেজ মাৰিব লগা হ'ল নাকত চিলাই পৰিল আৰু আপোনালোকে গম পালে এক্সিডেণ্টটো কেনেকুৱা হৈছিল মানে পিছৰ পৰা আহি গাড়ীটো হঠাৎ খুন্দাই দিছে সেইটোৱে মেইন তো কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে আপোনালোকে মোৰ ভিডিঅ'টো এটা কমেণ্ট কৰি দিব লাইক কৰি দিব বুলি আশা কৰিছোঁ আৰু আজি বৰষুণ বতৰ আপোনালোকৰ ফালে বৰষুণ দি আছে নাই আমাৰ ফালে পুৰা বৰষুণ দি আছে আৰু নদীৰ পানীটো অলপ বাঢ়িল চাওক আৰু মই এতিয়া আহি পালোঁ ঘৰত আৰু মোৰ বেটিৰ লগতে মই এনেকৈ খেলি আছোঁ এয়া মোৰ বেটি মা বিদ্যা The next day. এয়া কৃষ্ণাই নদী আৰু যোৱাকালি আপোনালোকক নদীখন দেখাইছিলোঁ আৰু আজি পানী বাঢ়ি গ'ল নদী পানী বাঢ়ি গ'ল আজি কিমান বাঢ়িছে পানী আপোনালোকে চাওক